বৃদ্ধাশ্ৰমলৈ আছোঁ না মই অকণমান বুলি আহিলোঁ গতিকে আজি তেওঁলোকৰ মনৰ কথাবোৰ আচলতে পাতিম বুলি আহিলোঁ যিসকল আইতা আমাৰ ইয়াত আছে তেওঁলোকৰ লগত মই অকণমান আজি কথা পাতিম বুলি আহিছোঁ আহকচোন তেওঁলোকৰ মনৰ কথাবিলাক জানো একবাৰ আচলতে মই আহি পাইছোঁ এয়া মনালিছা যিহেতুকে মাদাৰ্ছ হোম তালৈ বুলি চাওঁ আইতাসকল এনেকৈ ইমান সুন্দৰকৈ বহি আছে গতিকে মই অকণমান আপোনালোকক দেখুৱাই দিব খুজিছোঁ যিহেতুকে আজি বিহু বতৰ তেওঁলোকে বৰ ধুনীয়াকৈ আছে ইয়াত গতিকে মই আপোনালোকক অকণমান দেখুৱাই আছোঁ গতিকে চাওক আপোনালোকে তেওঁলোকৰ কথাবোৰ এইগৰাকী আইতাক আচলতে নতুনকৈ চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই তেওঁ আমাৰ আচলতে সকলোৰে তেওঁ কলিজা আইতা বুলিয়ে যিহেতুকে সেয়া পৰিচিত আচলতে সকলোৰে ওচৰত গতিকে আমাৰ মাজৰ পৰা আচলতে বিদায় ল'লে গতিকে আজি যিহেতুকে তেওঁ নাই তথাপিও বাকী যিখিনি আইতা আছে তেওঁলোকৰ লগত অকণমান আমি কথা পাতিম আজি তেওঁলোকৰ ওচৰলৈ বুলি আহিছোঁ গতিকে তেওঁলোকৰ অকণমান মনৰ ভাৱবিলাক জানো অকণমান তেওঁলোকৰ লগত কথা পাতোঁ আহকচোন এয়া একেবাৰে ধুনীয়াকৈ আইতা বহি আছে গতিকে মই আইতাৰ লগত অকণমান কথা পাতোঁ আইতা নামটো কৈ দিয়কচোন আপোনাৰ নামটো কওক পূৰ্ণিমা বৈশ্য এই আইতাৰ নাম পূৰ্ণিমা বৈশ্য আইতা ক'ত আজি ইয়াত থকা কিমান বছৰ হৈছে ইয়াতে 3 বছৰ হ'ল অঁ আইতা ইয়াত থকা 3 বছৰ হৈছে পূৰ্ণিমা বৈশ্য ক'ৰ পৰা আহিছে আপুনি বৰপেটা এইগৰাকী আইতা 3 বছৰ হৈছে ইয়াত থকা বৰপেটাৰ পৰা আহিছে আচলতে তেওঁলোকৰ বাকীখিনি কথা মই জানিবলৈ নাযাওঁ গতিকে যিহেতুকে বৃদ্ধাশ্ৰমত আছে গতিকে তেওঁলোকৰ বাকীখিনি কথা আমি নক'লেও হয়তো বুজি পাম বাকী তেওঁলোকৰ লগত অকণমান আমি খালি পৰিচয়টো লওঁ বাকী আৰু বহুত আছে যিহেতুকে গতিকে তেওঁলোকৰ লগতো অকণমান কথা পাতোঁ আইতা প্ৰথমতে বিহুৰ ওলগ যাচিছোঁ কি খবৰ আপোনাৰ ভাল ভাল আপোনাৰ নামটো কৈ দিয়কচোন সৰস্বতী দেৱী সৰস্বতী দেৱী ক'ত ঘৰ আপোনাৰ মোৰ নলবাৰী বৰভাগ নলবাৰী বৰভাগ বৰভাগ এওঁ সৰস্বতী আইতা সৰস্বতী দেৱী আইতা গতিকে তেওঁ নলবাৰী বৰভাগৰ পৰা আহিছে ইয়াত থকা কিমান বছৰ হ'ল ইয়াতে 11 বছৰ হ'ল 12 বছৰ সোমালোঁ 12 বছৰ তেওঁ ইয়াত 12 বছৰ হ'ল বহুত পুৰণা আইতা ন আপুনি আমি ইয়াতে বৈকুণ্ঠপুৰীত থকা নিচিনা লাগে বৈকুণ্ঠপুৰীত থকা নিচিনা বাকী কওকচোন ইয়াত বৈকুণ্ঠপুৰীত থকা নিচিনা লাগিছে ঘৰলৈ মনত পৰে নে নপৰে ঘৰলৈ মনত পৰিব লাগি ল'ৰাটো নাই ল'ৰা ঢুকালে তাৰপৰা স্বামী ঢুকালে তাৰপৰা এতিয়া মই সেই নলবাৰী ঘৰত নাযাম জাজলি আছে মোৰ এখনে নিজৰ ঘৰ উৎপল নিজৰ বেটা কৃষ্ণা বোৱাৰী নাতি এটা আছে ইয়াৰ কৰ্মচাৰীকেইটা মৰমীয়া সেইকাৰণে মোৰ ইয়াতে বৈকুণ্ঠপুৰীত থকা নিচিনা ইয়াতে থাকি বহুত ভাল লাগে ন বহুত ভাল লাগে দিয়ক ঠিকে আছে ভগৱানে ভালে ৰাখক আপোনালোকক আৰু ভালে থাকক দেই সেইকাৰণে ভাল লাগে আচ্ছা ঠিক আছে আৰু লগৰো আছে কাজিয়া পেচাল নাই মৰমীয়া দিয়ক দিয়ক হওক দিয়ক এইগৰাকী আইতা এবাৰ মই লগ পাইছোঁ আইতাৰ নামটো কৈ দিয়কচোন উষা ৰাণী ক'ৰ পৰা আহিছে আপুনি আজাৰাৰ পৰা আজি ইয়াত থকা কিমান বছৰ হৈছে আপোনাৰ 14 বছৰ ইয়াতে আছে কেনেকুৱা লাগিছে থাকি ভাল পাইছে হা বহুত মৰম কৰে ন ঠিকে আছে এতিয়া ঘৰলৈ মনত নপৰে দিয়ক ঠিকে আছে ভালে ভালে থাকিব দেই এগৰাকী আইতা বৰ ধুনীয়াকৈ হাঁহি থাকে আহি পোৱাৰ লগে লগে হাঁহি আছে এই হাঁহিটো মোৰ খুব পচন্দ হৈছে এতিয়া আইতাৰ নামটো আমি জানো নামটো কওকচোন সাবিত্ৰী বৰ্মন আইতাৰ ইয়াত কিমান বছৰ হ'ল 4 বছৰ কেনে লাগিছে ইয়াত থাকি ভাল লাগিছে ঠিক আছে সকলোলৈকে বিহুৰ শুভেচ্ছা দিছোঁ দেই মই ধুনীয়াকৈ ইমান ধুনীয়াকৈ হাঁহি আছে এনেকৈ সদায় হাঁহি থাকিব দেই আপোনাৰ নামটো নিৰদা নাথ আজাৰৰ পৰা আহিছে ইয়াত থকা কিমান বছৰ হ'ল 1 বছৰ ন 2 বছৰ হ'বই আৰু ন ভাল লাগিছে নে থাকি দিয়ক ঠিকে আছে ধুনীয়াকৈ থাকক হওক দিয়ক ধুনীয়াকৈ থাকিব দেই এইগৰাকী আইতা বৰ ধুনীয়াকৈ বহি আছে আৰু সঁচাকৈ হাঁহিটো বৰ মৰম লগা আইতাৰ কওক আপোনাৰ নামটো কওকচোন মোৰ নাম বাসন্তী কলিতা বাসন্তী কলিতা আৰু ক'ত ঘৰ আপোনাৰ
মোৰ এনে নলবাৰীত ঘৰ, কিন্তু এতিয়া মই গুৱাহাটীৰ বাসিন্দাৰ। তথাপি ইয়াত আছে ইয়াতে আশ্ৰমত আছোঁ। ঠিক আছে। ইয়াত থকা কেইবছৰ হ'ল? ইয়াতে থকা মোৰ 1.5 বছৰ হ'ল। 1.5 বছৰ হ'ল। কেনে লাগিছে থাকি? বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। আৰু এই চেগতে উৎপল আৰু কৃষ্ণাক মই নতুন বছৰৰ সুলভ জানিলোঁ। বহুত ধন্যবাদ। আৰু তেওঁলোকৰ যেন দীঘাও কামনা কৰিলোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যেন এনেকুৱা যেন আমাৰ সদায় আমি পাওঁ যাতে। উৎপলৰ দৰে এটা ল'ৰা আকৌ যেন পাওঁ আমি, নহয় জানো? আকৌ পাওঁ আৰু তাৰমানে আমাক এৰি যাব নালাগে আৰু। নালাগে, তাকে তাকে বহুত ধন্যবাদ। মৰমীয়াল, বহুত আমাক কেয়াৰ কৰে, একদম ভাল লাগে আৰু। তাকে যেতিয়াই যি খাব মন যায় তেতিয়াই তাৰমানে তেওঁ আমাক যোগান ধৰে। হয় হয়। সেইটো কাৰণে আমি জীৱনত পাহৰিব নোৱাৰোঁ। আৰু সুখত ঘৰলৈ থাকক। আমাৰ মনতেই নপৰে। দিয়ক, ঠিক আছে, ভালে থাকক, ধুনীয়াকৈ বিহুৰ শুভেচ্ছা থাকিল আপোনালৈ দেই। তোমালোকলেও থাকিলে গোটেই অসমবাসী ৰাইজক বিহুৰ শুভেচ্ছা দিছে। ঠিক শুভেচ্ছা আছে, দিছোঁ। বহুত বহুত ধন্যবাদ। এয়া আইতাসকল বহি আছে। আইতাৰ নামটো কৈ দিয়ক। ক'ৰ পৰা আহিছে আপুনি? পাঠশালা। ইয়াত কিমান বছৰ হ'ল? 1 বছৰ হৈ গৈছে মাগে মাগে। ভাল লাগিছে নে থাকি? সঁচাকৈ বহুত ভাল লাগিছে ন থাকি? 1 বছৰ হৈ গ'ল। বিহুৰ শুভেচ্ছা দিলোঁ আজি আপোনালোকক দেই। আহিছোঁ সকলোৰে ওচৰলৈ, ইমান ভাল লাগিছে, ইমান ধুনীয়াকৈ বহি আছে। আমাৰ এই আইতাক যে আৰু মৰম লাগিছে, একেবাৰে লগত তাতে এডালকো ৰাখি লৈছে, দেখিছে? ঠিক আছে, ঠিক আছে। আচলতে যথেষ্টখিনি আমাৰ ইয়াত আইতা আছে, তেওঁলোকৰ পৰা এজন এজনকৈ লওঁতে ভিডিঅ'টো বহুত দীঘলীয়া হ'ব। তথাপিও মই যিমানখিনি পাৰোঁ তেওঁলোকৰ অকণমান কেইগৰাকীমান আইতাৰ পৰা অকণমান মনৰ কথা তেওঁলোকৰ জানিছোঁ। ইয়াত আচলতে যিসকল আইতা আছে তেওঁলোকে কিছুতো মই গম পালোঁ 14 বছৰ 12 বছৰ, তাৰমানে বহুত পুৰণি আচলতে ন আইতা ইয়াত আছে। আৰু যিহেতুকে এই আমাৰ যিখন মাতৃ নিবাস মনালিছা ছ'চাইটি বৃদ্ধাবাসখন, এইখন আমাৰ একদম অতিকৈ মৰমৰ মোৰ ভাতৃ সদৃশ উৎপল। গতিকে উৎপলক আমি এই কথা ন সকলোৱে আচলতে শলাগ ল'ব লাগিব। তেওঁ এখন সঁচাকৈ ইমান সুন্দৰ গৃহ আচলতে নিৰ্মাণ কৰিছে, য'ত আমাৰ ইমানখিনি আইতা ক'ৰবাত 2-এজন আমি দেখা পাইছোঁ, ককাও চাগে আছে। গতিকে ইমান ধুনীয়াকৈ তেওঁ এটা ৰাখিছে, আৰু লগতে মনালিছা ছ'চাইটি বৃদ্ধাবাসখন ইমান ধুনীয়াকৈ ৰাখিছে, ইমান ধুনীয়া তেওঁলোকক সহায় কৰি আগবাঢ়ি গৈছে। তেওঁক আচলতে সঁচাকৈ শলাগ ল'বলগীয়া। গতিকে এই চেগতে মই উৎপলক বহুত ধন্যবাদ জনাইছোঁ। উৎপল অকণমান যিহেতুকে ওলাই গৈছে, তেওঁৰ লগত মই কথোপকথন হ'ব পৰা নাই যদিও তেখেতক মই আচলতে বহুত ধন্যবাদ এইকাৰণেই দিছোঁ। সঁচাকৈ চাওক, আপোনালোকে এবাৰ পৰিৱেশটো চাওক। আজি বিহুৰ বতৰত আজি আমি আইতাহঁতৰ ওচৰলৈ বুলি আহিলোঁ, অকণমান ৰং ধেমালি কৰিলোঁ। গতিকে আইতাহঁতৰ মনৰ কথাবোৰ আচলতে ল'লোঁ, শুনিলোঁ। গতিকে কি ক'ম আৰু, আপোনালোকে সকলোৱে বুজিয়ে পাইছে। এনেকুৱা স্থানত আহিলে আচলতে যিমান মনটো আইতাহঁতক দেখিলে ভাল লাগে, তিমান দুখো লাগে। বুজাব নোৱাৰা এটা দুখ। যিহেতুকে কি ক'ম, পৰাপক্ষতো এইবোৰ হ'ব নালাগে, এনেকুৱা এখন আশ্ৰম থকাটো আচলতে নিবিচাৰোঁ। কিন্তু তথাপিও সেইটো আৰু পৰিৱেশৰ লগত কেতিয়াবা হয়তো কি হ'বলৈ গৈ আছে আৰু নাজানো, সেইটোও ক'ব নাজানো। গতিকে মই আজি আচলতে বিহুৰ বতৰ বুলি অকণমান ওলাই আহিলোঁ আইতাসকলৰ ওচৰলৈ। ভাল লাগিল, বহুত ভাল লাগিছে। আইতাহঁতৰ মনৰ কথা অকণমান ল'লোঁ, আৰু কেনে পাইছে আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু এটা কথা কওঁ, আপোনালোকে যদি কোনোবাই বিচাৰে যে সহায় সাহাৰ্য আইতাহঁতৰ ওচৰলৈ বুলি দিবলৈ আহে, আচলতে সুন্দৰভাৱে দিবলৈ আহিব পাৰে। কাৰণ ইয়াত সঁচাকৈ আইতাহঁতে বৰ ধুনীয়াকৈ আছে, আৰু বৰ ধুনীয়াকৈ যিহেতুকে আহিলে তেওঁলোকে বৰ ধুনীয়াকৈ মৰম চেনেহ কৰে। গতিকে আজি আমি আহি যথেষ্টখিনি মৰম পাইছোঁ। গতিকে পুনৰবাৰ আকৌ আইতাহঁতৰ ওচৰলৈ আহিম। নেক্সটবাৰ আইতাহঁতৰ ওচৰলৈ আহিলে আকৌ মই ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ দিবলৈ চেষ্টা কৰিম। আইতাহঁতৰ লগত অকণমান বিহু বুলি ৰং ধেমালি কৰিছোঁ। গতিকে চাই থাকি সকলোলৈকে বিহুৰ শুভেচ্ছা জনাই আজি সামৰণি মাৰিছোঁ। সকলোকে বিহুৰ শুভেচ্ছা দিছোঁ। হেপী বিহু। সকলোকে দেই, সকলোৰে মনবোৰ ৰঙীন হৈ পৰক। সকলো ভালে থাকক, কুশলে থাকক, ভগৱানে ভালে ৰাখক, সকলোকে আশীৰ্বাদ কৰক। আকৌ আপোনালোকৰ ওচৰলৈ আহিবলৈ পাৰোঁ দেই। গতিকে সকলোৰে পৰা আশীৰ্বাদ লৈ এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিম। বহুত ধন্যবাদ। থেংক ইউ ছ' মাছ।